নেন্সি কিছো নেন্সি এয়া হৈছে আমাৰ নেন্সি অলপ ক্ষীণাই গৈছে মানে তাই চুলিখিনি অলপ সৰি গৈছে সেইকাৰণে ক্ষীণ লাগিছে আৰু এতিয়া নতুনকৈ চুলি আহিব আৰু তেতিয়া তাই বহুত ধুনীয়াজনী হৈ পৰিব আৰু তেতিয়া আপোনালোকক দেখাম আকৌ নেন্সি তো এয়া হৈছে জেতুকা এইখিনি জেতুকা এনেকৈ গুচাই ল'লোঁ পাতখিনি এৰুৱাই ল'লোঁ এনেকৈ কফি দিম লগত কফি আৰু এয়া হৈছে এল'ভেৰা চ' এইখিনি এতিয়া মিক্স কৰি গ্ৰাইণ্ডাৰত পিচি পেলাই তাৰ পিছৰ প্ৰচেছটো আপোনালোকক দেখাই আছোঁ হৈ গৈছে এতিয়া মাথাত লগাম জেতুকাৰ লগত জবা ফুলটো দিলে ভাল হয় জবা ফুল বা জবা ফুলৰ পাতটো কিন্তু মোৰ লগত জবা ফুল বা জবা গছ নাছিলে সেইকাৰণে মই নাৰিকল তেল 3 চামুচ দিছিলোঁ তাৰপিছতে কফি দিছিলোঁ 2 চামুচ আৰু এল'ভেৰা দিছিলোঁ আৰু লগত অকণমান নেমু ৰস চেপি দিছোঁ নাৰিকল তেলটো দিলে কি হয় বা নিদিলে কি হয় মই সেই কথাটো কৈ দিছোঁ যে যদি আমি জেতুকা লগাওঁ জেতুকাৰ লগত যদি নাৰিকল তেলটো নিদিওঁ তেতিয়াহ'লে চুলিখিনি যেতিয়া আমি ধুই দিওঁ জেতুকা লগোৱাৰ পিছত তেতিয়া চুলিখিনি এটা ৰাফ হৈ যায় সেই ৰাফটো নাইকিয়া কৰিবৰ কাৰণে নাৰিকল তেলটো দিয়া হয় মই সেইকাৰণে নাৰিকল তেলটো দি দিওঁ আগতে দিয়া জনা নাছিলোঁ কিন্তু মোক খুৰী এজনীয়ে ক'লে যে নাৰিকল তেলটো দিলে ভাল হয় মই সেইকাৰণে নাৰিকল তেলটো দিয়ে আজিকালি মানে যেতিয়াই মই চুলিত সেনা মানে এনেকৈ জেতুকা লগাওঁ তেতিয়াই মই নাৰিকল তেলটো দি দিওঁ আৰু নিজেও মই প্ৰমাণ পাইছোঁ এইকেইটা মই কাটি দিম দিয়া এয়া টেঙা আমাৰ ৰবাব টেঙাৰ পাৰ্টি চলিছে খাই দিয়ক অলপ ৰবাব টেঙা পাৰ্টি আৰু এইফালে খুচিয়া জলকীয়া কাটি আছে খুচি আজি খাবা আৰু ন টেঙা পুৰা একদম মানে খালে আজি আকৌ হৈছে আমাৰ টেঙা পাৰ্টি এয়া আৰু আহিবলৈ আছে ৰাইচ খাব কেনেকৈ মানুহে ৰিভিউ কাৰণে এখন ইমান এগাল আণ্টি পুৰা দেখিছে নহয় মূৰত হেনা তাৰপিছত এইফালে ৰবাব টেঙা দেখাই দিয়ক টেঙা ৰবাব টেঙা জ্বলা মজা আৰু বোলে আণ্টিয়ে মানে পুৰা ডাঙৰ থালত লৈছে আৰু নাই দেখুৱা সামৰিছে আণ্টিয়ে খাই হৈ গ'ল আৰু কেনেকুৱা পালে আণ্টি মজা লাগিলে ন আপুনি কিবা এটা কৈ দিয়ক জ্বলা কেনেকুৱা হৈছে খুচি কেনেকুৱা হ'ল